প্ৰাইজ মানি ভলীবল প্ৰতিযোগিতাৰ সভাপতি সম্পাদকক তথা কৰ্মীবৃন্দক আমি আন্তৰিক শ্ৰদ্ধা নিবেদন কৰি আজিৰ এই শুভ উদ্বোধনৰ কাৰ্যসূচীত আমি হাতত লৈছোঁ। আমি অল আছাম বৰ্মন ষ্টুডেণ্টৰ সাধাৰণ সম্পাদক তেখেত প্ৰাক্তন বৰ্তমান তেখেতক আমন্ত্ৰণ কৰা হৈছিলে এই ভলীবল প্ৰতিযোগিতাৰ আজি শুভ উদ্বোধনৰ কাৰ্যসূচীত ৰূপায়ণ কৰিবৰ কাৰণে। তেখেতৰ অকণমান অহাত দেৰি হোৱা হেতুকে আমি পিছুৱাই থৈছিলোঁ। এতিয়া সৌভাগ্যবশতঃ আমাৰ মাজত তেখেত উপস্থিত হোৱা হেতুকে আমি কাৰ্যসূচী লৈ আগবাঢ়িছোঁ। এই সুযোগতে তেখেতক এখনি ফুলাম গামোচাৰে আমি আদৰিব বিচাৰিছোঁ। আদৰিছে আমাৰ কাঞ্চন বড়ো ভণ্টিজনীয়ে। ধন্যবাদ। লগে লগে আমি সন্মানীয় বৰ্মন জনগোষ্ঠীৰ অল আছাম প্ৰাক্তন ছাত্ৰ সংগঠনৰ সম্পাদক মহোদয় কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। তেখেতে আজি এই প্ৰাইজ মানি প্ৰতিযোগিতাৰ ভলীবল প্ৰতিযোগিতাৰ দুআষাৰ ভাষণ দিয়াৰ প্ৰাক মুহূৰ্তত তেখেতৰ মই আন্তৰিক তথা অভিনন্দন জ্ঞাপন কৰিছোঁ। কাহিবাৰী উদীয়মান যুৱ সংঘৰ উদ্যোগত যি আজি খেল অনুষ্ঠিত কৰিছে, সকলোকে সমিতিৰ সভাপতি সম্পাদক তথা মই আন্তৰিক তথা অভিনন্দন নমস্কাৰ জনাইছোঁ। আৰু মোৰ লগত সন্মানীয় বিশিষ্ট ব্যক্তিসকল আৰু এই অঞ্চলৰ সন্মানীয় বিশিষ্ট বুদ্ধিজীৱী তথা ব্যক্তিসকল আৰু বিভিন্ন অঞ্চলৰ পৰা আহি উপস্থিত হ'ব পৰা খেলুৱৈসকল, মই সকলোকে মই ক্ষমা প্ৰাৰ্থী বিচাৰিছোঁ। কাৰণ সময় সাপেক্ষে মই আপোনালোকৰ মাজত মই উপস্থিত হ'ব পৰা নাছিলোঁ। কাৰণ মোৰ অন্য এটা প্ৰগ্ৰাম আছিলে, তাৰ কাৰণে মই আপোনালোকৰ সেই সময়মতে মই আহি উপস্থিত হ'ব পৰা নোহোৱাৰ বাবে আপোনালোকৰ পৰা মই ক্ষমা প্ৰাৰ্থী বিচাৰিছোঁ। তো আচলতে আজি যিটো পৰিৱেশ, যিটো এটা খুব সুন্দৰ এটা পৰিৱেশ আৰু বিভিন্ন অঞ্চলৰ পৰা আহি